বান পৰিস্থিতিয়ে হওক বা যিকোনো ধৰণৰ দুৰ্যোগৰ সময়তে হওক আপুনি মই সদায় যদি সেই পৰিস্থিতিত পৰোঁ তেতিয়া আমাৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈ পৰে যে আমি আনলৈ বাৰ্তা কেনেকৈ প্ৰেৰণ কৰিম আৰু সেই সমস্যাটোৰ সমাধানৰ বাবেই হেল্প মংক নামৰ এটা নতুনকৈ এপ এটা ডিজাইন কৰা হৈছে আৰু দিল্লীৰ পৰাই এইটো কৰিছে আৰু দিল্লীৰ কেইজনমান অসমীয়া যুৱকে মিলি পেলাই এই যিটো এপ এই এপটো ডেভেলপ কৰিছে আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ সহজে আপোনাৰ মোবাইলৰ পৰা SOS প্ৰেৰণ কৰিব পাৰিব সেয়া লাগিলে সেই এপটো ডাউনলোড হৈ থকা যিকোনো সংস্থালেই হওক বা চৰকাৰী কৰ্তৃপক্ষলেই হওক সেই মেছেজ পাই যাব আৰু তাত GPS লোকেশ্যন পাই যাব আমি প্ৰথমে ইণ্টাৰফেচটো এবাৰ দেখুৱাইছোঁ এইটো হৈছে হেল্প মংকৰ যিটো ইণ্টাৰফেচ সেই ইণ্টাৰফেচটো আৰু ইয়াতে আপোনাৰ যি মোবাইল নম্বৰটো দিব মোবাইল নম্বৰটো দিলে তাত ৰেজিষ্টাৰ হ'ব ৰেজিষ্টাৰ হোৱাৰ লগে লগে আপুনি তাত গৈ পেলাই আপোনাক কি প্ৰয়োজন হৈছে কি সমস্যা হৈছে আপুনি তাত এটা সৰু মেছেজ লিখিয়ে তাক যদি আপুনি প্ৰেৰণ কৰি দিয়ে কেইখনমান ফটোৰ সৈতে আপোনাৰ সেই মেছেজটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ তেওঁলোকে লাভ কৰিব আৰু কোড য়োগী আমাৰ অসমৰ দুজন যুৱক দীক্ষিত ৰাজখোৱা আৰু নিয়ৰ চান্দিল্য তেওঁলোকে এই গোটেইটো ডিজাইন কৰিছে আৰু সকলো পৰিকল্পনা যি মূল মানুহজন হৈছে অনুজ বৰুৱা তেখেতে পৰিকল্পনা কৰিছে তেওঁলোকৰ ফিৰিঙতি নামৰ এটা প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানৰ জৰিয়তে আমি অকণমান যদি জনাই দিয়ে যে এই এপটো কিয় আপোনালোকৰ মনলৈ আহিলে ডেভেলপ কৰাৰ কথা আৰু এই এপটোৰ জৰিয়তে কেনেকে মানুহে সুবিধা লাভ কৰিব পাৰে তো বৰ্তমান অসমৰ এই বানপানীৰ পৰিস্থিতিটো যিটো আমি সকলোৱে জানো তো বহুত দুখ লগা হেৰি আৰু লগতে আমি বহুত চিন্তিত হ'লোঁ যে আমি কেনেকৈ সহায় কৰিব পাৰোঁ আৰ্থিক সহায় এটা এংগলৰ পৰা হৈ আছে বহুত কিন্তু আমি এতিয়া দেখিছোঁ বানপানীৰ সময়ত বা যিকোনো ডিজাষ্টাৰৰ সময়ত বা তাৰ পিছতো বহুত মানুহক ৰিলিফ অপাৰেশ্যন লাগে আৰু সিহঁতে নাজানে কেনেকৈ কানেক্ট কৰিব বহুত NGO আছে হেল্পিং গ্ৰুপছ আছে যোনে সহায় কৰিব বিচাৰে কিছুমান ইণ্ডিভিজুৱেল ডোনাৰো আছে সিহঁতিও সহায় কৰিব বিচাৰে আৰু কেতিয়াবা চৰকাৰী এডমিনিষ্ট্ৰেশ্যনৰ ওচৰতো গোটেই ডাটাখিনি লোৱাটো পচিবল নহয় এটা চব জেগাতে যোৱা তো সেই ডাটাখিনি লোৱালৈকে বহুত দেৰি হৈ যায় তো সেইটো কাৰণে আমি ডিচাইড কৰিলোঁ যে আমি এটা এনেকুৱা এটা ফ্ৰী এপ এটা বনাওঁ যাৰ জৰিয়তে যিকোনো চিটিজনে যোনে প্ৰব্লেম হৈছে সিহঁতি ডাইৰেক্ট নিজৰ মোবাইল নম্বৰটো দি একো লেংদি লগইন প্ৰচেছ নাই আপোনাৰ প্ৰফাইল ক্ৰিয়েশ্যনৰ হেৰি নাই বৰ্তমান তাত আপুনি নিজৰ মোবাইল নম্বৰটো দি পিনে আপুনি নিজৰ SOS দিব পাৰে আপোনাৰ নিজৰ কিবা স্পেচিফিক ৰিকুৱাৰমেণ্ট যি লাগে আপোনাৰ মেডিকেল হেল্প লাগে ক্লথছ লাগে আপোনাৰ ব্লেংকেটছ লাগে সেইবিলাক গোটেইখিনি আপুনি ইয়াত দি পিনে উইদিন আপুনি ছেকেণ্ডছত আপুনি এটা ৰিপৰ্ট পঠিয়াব পাৰে আপুনি আৰু এই ডেটাখিনি আমাৰ বেক এণ্ডৰ পৰা আপোনাৰ বেলেগ বেলেগ এজেঞ্চি NGO হেল্পিং গ্ৰুপছে চবৰ লগত এইটো বস্তু ব্ৰডকাষ্ট হৈ যাব আৰু এটা ইয়াত ফিচাৰ আছে যে এইটো আমি জিঅ' টেগিং কৰি দিছোঁ যাতে ইয়াত একো ফ্ৰড নহয় মানে আপুনি যোন জেগাৰ পৰা মেছেজটো পঠিয়াইছে সেই জেগাডোখৰ লোকেশ্যনটো ই অট'মেটিকলি কেপচাৰ কৰি ল'ব আৰু যিটো আপোনাৰ বেক এণ্ডৰ আপোনাৰ মেপতো আপোনাৰ একজেক্ট লোকেশ্যনটো দেখাব প্লাছ আৰু আপুনি ভেৰিফাই কৰিবলৈ গুগল মেপৰ লগতো ইয়াত লিংক কৰি থোৱা আছে প্লাছ আমি দেখোঁ এনেকুৱা ডিজাষ্টাৰৰ সময়ত বা এনেকুৱা পৰিস্থিতিত বহুত মিচিং হয় তো তেনেকুৱা মিচিং পাৰ্চন ৰিপৰ্টৰ কাৰণেও ইয়াত ফেচিলিটি আছে আৰু ছেকেণ্ড যোনবিলাক আপোনাৰ যে ক'লোঁ মই NGO হেল্পিং গ্ৰুপছবিলাক বা ডোনাৰ তো সিহঁতি এই মানুহখিনিৰ লগত কানেক্ট কৰিব বা কেতিয়াবা সিহঁতৰ বহুত সাহাৰ্য সিহঁতি বহুত ৰিলিফ ৱৰ্ক কৰি থাকে তাৰ কাৰণে যিহেতু ফাণ্ড দৰকাৰ হয় বা ক্লথছ দৰকাৰ হয় কাপোৰ দৰকাৰ হয় সেই কথাখিনিৰ কাৰণে সিহঁতি আজিৰ ডেটত কি কয় ফেচবুকত মেছেজ দিলে বা হোৱাটছএপত মেইল কৰিলে যান চিনাকি হয় এই প্লেটফৰ্মটোৰ জৰিয়তে সিহঁতি নিজৰ নিডছখিনি এডভাৰটাইজ কৰিব পাৰিব আৰু সেই গোটেইখিনিয়ে আপোনাৰ গোটেই বাকী ডোনাৰ্ছ হওক যোনে হেল্প কৰিবলৈ ইচ্ছা কৰিছে সিহঁতিও গম পাব আৰু যিটোৱে এটা লিংক বনাই দিলে সকলোতে মানে এই যিটো এপ এই এপটো যোনে গম পাব তেওঁলোকৰ তাতো ইনষ্টল থাকিব লাগিব প্ৰি ইনষ্টল থাকিব লাগিব মানে যোনে ৰেজিষ্টাৰ কৰা থাকিব তেওঁলোকৰ তালৈ যাব আৰু আপুনি কি হৈছে ইয়াতে এপটোৰ লগতে আমি এটা বেকএণ্ড আৰু এটা আমি ডেছবৰ্ডো বনাই দিছোঁ যিটো আপোনাৰ গভৰ্ণমেণ্ট এজেঞ্চি হওক NGO হওক সিহঁতৰ এইটো এক্সেছ থাকিব এইটোও ফ্ৰী হয় ইয়াৰ কাৰণে একো আমাৰ কষ্ট নাই ইয়াত আপোনাৰ একচুৱেল ৰিয়েল টাইম আপুনি দেখি থাকিব ক'ৰ পৰা আপোনাৰ মেছেজ আহিছে
কি আহিছে আৰু একচুৱেল যোনটো জেগাত এইখিনি আমি এতিয়া যোন জেগাত আহিছে মেপৰ আপুনি দেখিলে আৰু ইয়াৰ আপুনি ডিটেইলছ চাবলৈ হ'লে আপোনাৰ ইয়াত ডিটেইল যদি যায় ইয়াত গোটেই ডিটেইল ৰিকুৱাৰমেণ্টখিনি আপুনি গম পাই যাব আৰু এইটো সকলো কাৰণে অ'পেন থাকিব। এইটো ডাউনলোড কেনেকৈ কৰিব পাৰিব? এইটো ডাউনলোড কৰিবলৈ আপোনাৰ যিকোনো আপুনি ব্ৰাউজাৰত গৈ পিনে helpmonk.in আৰু আমাৰ ইয়াত স্কেনাৰ কোডো দিয়া আছে আৰু এইটো ডাউনলোড বহুত ইজি কৰিছোঁ আমি এতিয়া এপ আইফোন বা এপ ষ্ট'ৰ বা এণ্ড্ৰইড প্লে ষ্ট'ৰ যোগেদি যাব নালাগে। মেইন ৰিজনটো হৈছে যে তাত দেখোঁ প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰোঁতে বহুত টাইম লাগে। ইমাৰ্জেঞ্চি টাইমত ইমান মানুহৰ ওচৰত সময় নাথাকে আৰু নেটৱৰ্কো নাথাকে বহুত জেগাত। তো আপুনি লিংকটোত যোৱাৰ লগে লগে এইটো এটা আমি PW এপ বুলি কওঁ, ই নিজে নিজে ইনষ্টল হৈ যাব আৰু আপোনাৰ যেনে বাকী এপৰ নিচিনাকৈ আপোনাৰ মোবাইলত ইনষ্টল হৈ থাকিব এইটো। তাৰপিছত আপুনি অনলাইন হৈ পিনে আপুনি ইউজ কৰিব পাৰে। আপুনি বাৰে প্ৰতি ব্ৰাউজাৰ যাব নালাগে, আপোনাৰ মোবাইলত এইটো যেনে আপোনাৰ বাকী এণ্ড্ৰইড বা iOS এপ ইনষ্টল থাকে ঠিক তেনেদৰে আপোনাৰ এইটো ইনষ্টল হৈ থাকিব। আচ্ছা, আৰু এই কনচেপ্টটো কিয় আহিলে, কেনেকে? এইটো কনচেপ্টটো বৰ্তমান যোনটো আমি দেখিছোঁ যোনটো ডিজাষ্টাৰ হৈছে অসমত সেইটো এটা প্লাছ আৰু ইউজ কেছেছ আছে যেনেকৈ অলপ দিনৰ আগতে আপুনি দিল্লীত দেখিলে এই হোটেলখন জ্বলা বা আমি এনেকৈ ধৰক হেৰিত দেখোঁ এইটো কি কয় নয়ডাতে দেখোঁ বহুতকেইটা গৰমত হাউচিং কলনি জ্বলে। চ' সেইটো সময়ত ধৰক SOS এটা যদি পঠিয়াব পৰা যায়, যদি ধৰক বোলে ফৰ এক্সাম্পল গভৰ্ণমেণ্টৰ হাততো আছে, NGO খিনিৰ হাততো আছে বা ধৰক ফায়াৰ ব্ৰিগেডৰ তাত ইণ্টিগ্ৰেট কৰি থোৱা আছে চিষ্টেমটো, কোনোবা এজনে SOS মাৰিলে যে ইয়াত জুই লাগিছে বুলি ফায়াৰ ব্ৰিগেডত লগে লগে হেৰিটো গ'ল, SOSটো গ'ল, ফায়াৰ ব্ৰিগেড অতি সোনকালে পালেগে ইনষ্টেড অফ সামন কলিং এণ্ড লেটিং দেম নো দেট ইয়াত জুই লাগিছে। সেইটোতো এটা হ'ল। ভূমিকম্প আহিলে এইটো ইউজ কৰিব পৰা যাব। বেচিকলি আমি এতিয়া লগে লগে এইটো বনাইছিলোঁ আমাৰ ফ্লাডৰ কাৰণে, যিহেতু মোৰ ৱাইফ নাজিৰাৰ হয়। চ' তাত ফোন কৰি কথা আমি যেতিয়া গম পালোঁ যে কিখিনি ডিভাষ্টেশ্যন হৈছে, তাৰ ফলত আমি গোটেইখিনিয়ে অনুজ দাই আমাক ক'লে আমি এনেকৈ এটা বস্তু বনাব পাৰোঁ বুলি কনচেপচুৱেলাইজ কৰিলে অনুজ দাই, আমি 5 দিনৰ ভিতৰত বস্তুটো বনালোঁ। চ' ইন দি লংগাৰ ৰান আমাৰ এইম এইটো যে অকল ফ্লাড ৰিলিফ বুলি নহয়, যিকোনো নেচাৰেল কেলামিটিজ হওক বা মেনমেড কেলামিটিজ হওক, যা যেনেকুৱাই ধৰণৰ পৰিস্থিতি নহওক, এই এপটো যদি থাকে, এণ্ড আই ষ্ট্ৰংলি আৰ্জ দি গভৰ্ণমেণ্ট টু হেভ এ লুক এট দিছ এণ্ড এডপ্ট দিছ, যাতে যোনখিনি আমাৰ পাব্লিক ছাৰ্ভিচ কৰা অৰ্গেনাইজেশ্যন আছে, ফায়াৰ ষ্টেচন, পুলিচ ষ্টেচন, এই বস্তুটো যদি ইণ্টিগ্ৰেট কৰিব পৰা যায় তেন্তে SOSত অতি সোনকালে মানুহখিনিয়ে সকাহ পাব। বেচিকেলি ডিজাষ্টাৰ মেনেজমেণ্টৰে গোটেই। এপচলিউটলি। আৰু এইটো ফাৰ্ষ্ট ভাৰ্জন হয়, যিহেতু আমি লৰালৰিকৈ এইটো উলিওৱা হৈছে। ছেকেণ্ড ভাৰ্জনত মেইন এপ্লিকেশ্যনটো আহি আছে, এই কমপ্লিট এপ্লিকেশ্যন। প্লাছ ইয়াত আমি আৰু এটা বস্তু দেখা পাওঁ যে ব্লাড যেতিয়া মানুহক দৰকাৰ হয় তেতিয়া ধৰক গ্ৰুপে গ্ৰুপে বহুত মেছেজ পাওঁ, কিছুমানে চাই কিছুমানে নেচায়। চ' যেতিয়া ডেটাবেছ এটা বনিব, ইয়াত আমি ব্লাড ৰিকুৱেষ্ট কৰিব পৰা ফিচাৰ এটা আমি ৰাখিম, য'ত যাক ব্লাড লাগে সেই ডোনাৰজনক যাক লাগে তেওঁৰ লগত পুতুকতে কানেক্ট কৰি পেলাই যাতে ডাইৰেক্টলি সেই ব্লাডটো যোগান ধৰিব পৰা যায়। এইটো আমাৰ ছেকেণ্ড ফেজ। এইটো এটা ডাঙৰ সমস্যা, বিশেষকৈ আমি দিল্লীৰ বিভিন্ন হস্পিটেলত আমাৰ তাৰ পৰা ট্ৰিটমেণ্ট কৰিবলৈ আহে অসমৰ পৰা, ব্লাডৰ সমস্যাত পৰে বা পাবলৈ দিগদাৰী হয়। এই এপটোৰ জৰিয়তে তেতিয়া লগে লগে তেওঁলোকে ল'ব পাৰিব। চ' দি আইডিয়া ইজ যে 15 মিনিটৰ ভিতৰত কেনেকৈ, মেইন এইম ইজ 15 মিনিটৰ ভিতৰত কেনেকৈ ব্লাড যোগান ধৰিব পৰা যায়। প্ৰব্লেমটো এই বস্তুটো চল্ভ কৰিবলৈ বিচাৰিছোঁ আমি ইন দ্য নিয়াৰ ফিউচাৰ। আৰু অনুজ দা, কেনেকুৱা এই কনচেপ্টটো আপোনাৰ কেতিয়া কিয় আহিলে, বা আপুনি নিজে শিৱসাগৰৰ মানুহ, কি কয়? কনচেপ্টটো আহিলে মানে বানপানীৰ পাছত আমি নিজেও, যদিও আমি তাত থাকিব পৰা নাই, নিজে বহুত ডিষ্ট্ৰেছ ফিল কৰিছিলোঁ। আমি একো মানে হেল্পলেছ ফিল কৰাৰ পিছত একো কৰিব পৰা নাই। আৰু কোনোবাই কিবা এটা বিচাৰিলে পইচা 2 টকা দিয়াটো বেলেগ কথা, তাৰ বাদ দি আমি নিজে যাব পৰা নাই, কোনো মানুহৰ আমি কানেকশ্যন পোৱা নাই, বহুত মানুহৰ মানে কানেক্টিভিটিৰ অভাৱত কোন ক'ত হেৰাই গৈছে আমি গম পোৱা নাই। আমি দেখিছোঁ যে 12-14 ঘণ্টা মানুহ গছৰ ওপৰত উঠি পেলাই তাত মানে গোটেই ৰাতিটো গছৰ ওপৰতে আছে, ধৰি লওক নেক্সট দিনা NDRF বা SDRF নোযোৱালৈকে কোনেও গম পোৱা নাই। তো সেই বস্তুবোৰ দেখি পেলাই আমি ইণ্ডিভিজুৱেল লেভেলত যিখিনি হেল্প কৰিব পাৰিছোঁ কৰিছে, সকলোৱে কৰিছে। এইটো মানে ভাৰতৰ পৰা বাহিৰৰ পৰা সকলো আহিছে, কৰিছেই। আমি আৰু সমাজৰ কাৰণে কি কৰিব পাৰোঁ এনেকুৱা ধৰণৰ এটা চিন্তা চৰ্চাৰ পৰাই এই প্লেটফৰ্মটোৰ কথা মনলৈ আহিছিলে। আৰু দ্বিতীয়তে বহুত মানুহে হেল্প কৰিব খুজি আছে, কিন্তু তেওঁলোকে আচল চেনেলটো পোৱা নাই, কোনখন গাঁৱত ৰিলিফ যাব, কোনখন গাঁৱত ৰিলিফটো লাগে, বা স্কেনাৰ কাৰ তাত পইচাটো দিলে একচুৱেলি মানে ভেলিডেটেড স্কেনাৰ হয় সেইটো, বা ফ্ৰড নহ'ব,
বহুতে কিন্তু এই সময়ত ফ্ৰডো কৰা দেখা গৈছে, নিজৰ স্কেনাৰ দি দিয়ে বেলেগৰ নামত। তো সেই বস্তুখিনি এটা মানে ইণ্টিগ্ৰেটেড এখন প্লেটফৰ্মৰ কাৰণে আমি চিন্তাটো কৰিছিলোঁ। কৰি উঠি যাতে মানে তাত গভৰ্ণমেণ্ট এজেঞ্চিও থাকে, ইণ্ডিভিজুৱেলো থাকে, আৰু ডিক্সিত আৰু নিউয়ৰ্ক কোৱাৰ দৰে কেৱল গভৰ্ণমেণ্ট এজেঞ্চি আৰু অৰ্গেনাইজেশ্যনে নেদেখে। আপুনি যদি ইউজাৰ হয়, মই ইউজাৰ হয়, আপোনাৰ SOS টো ময়ো দেখা পাম। গতিকে মই ইণ্ডিভিজুৱেল লেভেলতো আপোনাক হেল্প কৰিব পাৰোঁ। মানে সকলোৱে কৰিব পাৰে। সকলোৱে পাৰে। যেনেকে আমি এইটো যদি আমি খোলো, তেতিয়া যদি মই দেখো যে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অসুবিধা এটা হৈছে, মই সেইটো সময়ত আপোনাৰ GPS লোকেশ্যনত গৈ বা কেনেবাকে কাৰোবাক সহায় কৰি ফোন নম্বৰো থাকিব, মুঠতে আমি ইউজাৰ বিলাকেও সহায় কৰিব পাৰোঁ। আৰু মানে নেক্সট লেভেল কেইটা হ'ল যে NGO, গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা পুলিচ ষ্টেচন সকলোৱে যদি এডপ্ট কৰে বস্তুটো, তেতিয়াহ'লে সকলোৰে এটা কমন প্লেটফৰ্ম হ'ব, আৰু সেইটোৰ পৰা মই ভাবোঁ আগলৈ ভালেখিনি সহায় হ'ব। নিশ্চয় নিশ্চয়, এইটো এটা সুন্দৰ মানে প্ৰচেষ্টা। বিশেষকে টকা পইচা বা যি ৰেচন আদি দি পেলাইতো বহুতে সহায় কৰিছে বা কৰেও, কিন্তু এই সময়ত যদি সেই কিছু পূৰ্বে ডিজাষ্টাৰ মেনেজমেণ্টে গম পাই যায়, যদি বানপানী আহি আছে ধৰক, ঠিক পানী অহা দেখিছে কোনোবাই, তেওঁৰ হাতত আজিকালি সকলোৰে হাতত মোবাইল থাকেই, প্ৰায় 90% মানুহেই আপোনাৰ স্মাৰ্টফোন ইউজ কৰে। গতিকে তেওঁলোকৰ পৰা জাষ্ট এটা মেছেজৰ প্ৰয়োজন। সেই মেছেজটো যদি হয়তো দি দিব পাৰে তেওঁলোকে, কাৰণ লগে লগে বানপানী যেতিয়া আহে, কিছু লাহে লাহে পানীটো বাঢ়ি আহি থাকে, আৰু কিছু সময় পিছত আচলতে লাইট কটা যায় বা ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰে। কিন্তু তাৰ পূৰ্বেই যদি সেই মেছেজটো দি দিয়ে, তেতিয়াহ'লে লগে লগে গভৰ্ণমেণ্ট যিসমূহ এজেঞ্চি আছে, NDRF, SDRF বা ডিজাষ্টাৰ মেনেজমেণ্টৰ বিভিন্ন আছে, বা ওচৰৰ কোনো NGO যদি গম পায়, তেওঁলোকে খবৰ দিব পাৰে। এই সকলো আচলতে এটা প্ৰক্ৰিয়াৰ মাজেৰে এখন প্লেটফৰ্ম কৰাৰ কাৰণে যিটো এইটো প্ৰয়াস লৈছে, এইটো আমি লেপটপত দেখুৱাইছো, এইটো মোবাইলতো খুলিব পাৰি, মোবাইলত সকলোৱে ব্যৱহাৰ কৰিব পাৰিব, আৰু সহজ প্লেটফৰ্ম হয়, সকলোৱে ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে, যিহেতুকে এনেকুৱা সমস্যা বিভিন্ন, অকল অসমতে নহয়, ভাৰতৰ বিভিন্ন প্ৰান্তত এনেকুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু তেতিয়া যদি আপোনাৰ হাতত এই এপটো থাকে, আপুনি এটা মেছেজ দি আপোনাৰ যি সমস্যা, সেই সমস্যাৰ বিষয়ে আপোনাৰ ওচৰে পাজৰে থকা বা যিসকলে সহায়কাৰী যিসকল সংস্থা আছে, তেওঁলোকে আপোনাক সহায়ৰ বাবে আগবাঢ়ি যাব। আৰু এটা সুন্দৰ প্ৰয়াস অসমৰ যুৱক, মই পুনৰ চিনাকি কৰি দিছো, এয়া দীক্ষিত ৰাজখোৱা, এখেত, আৰু এয়া নিয়ৰ চান্দিল্য, এওঁলোকে এই গোটেই কনচেপ্টটো ক্ৰিয়েট কৰিছে। অনুজ বৰুৱা এই সকলোতে সহযোগ কৰিছে, আৰু মই ভাবোঁ অতি এক সুন্দৰ প্লেটফৰ্ম, আৰু আপোনালোকে নিজেও এই প্লেটফৰ্মটোত জড়িত হ'ব পাৰে, ব্যৱহাৰ কৰিব পাৰে, আৰু আপোনালোকে নিজেও সহায় ল'ব পাৰে, আনকো সহায় কৰিব পাৰে, আৰু এই এপটো আপোনালোকে যদি আপোনাৰ মোবাইলত ইনষ্টল কৰি থয়। ধন্যবাদ।